আজি সব কিমান r5 ৰ 4 নম্বৰ r5 ৰ 4 নম্বৰ কি দিয়া আছে উৎপাদকত প্ৰকাশ কৰা এটা দেখাই দিছো দিয়া মই বুজাই দিম আগত ধৰি লও মই এটা বেলেগ বুজাই দিছো তোমালোক এটো লিখি লও হা কপিত লিখি লও 9x² plus 12x plus 4 লিখিছো দিয়া এইটো লিখি লও আছে নে কিতাপত এনেকৈ আছে না নাই কি জানি না নাই মই বেলেগ এটা বনাই দিছো দিয়া কেনেকৈ কৰিব লাগে আগত সেইখিনি শিকি লও ইয়াৰ কি কৰিম আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াতে সো আমাৰ কেইটা পদ আছে এইখিনিক এটা পদ কোৱা হ'ব প্লাস মাইনাসৰ দ্বাৰা সেপাৰেট থকা বিলাকক এককটা আমি পদ বুলি কম তেনে 9x² মিলি এটা পদ 12x এটা পদ আৰু 4 এটা পদ বুজিছনে ইয়াতে এই x² ক যদি বাদ দিও আমি যিখিনি থাকিব তাক কোৱা হ'ব কি x² ৰ হহক ইয়াতে x ৰ হহক বুলি ক'লে কোনে হ'ব 12 বুজিছনে পোৱা নাই হক কাক কোৱা হয় যদি কোনো এটা পদত একাধিক চলক বা ৰাখি আছে একাধিক চলক বা সংখ্যা আছে বুজিছ যাৰ কি কব হক কব তাক বাদ দিবা যাৰ হক কব তাক বাদ দিবা ধৰি লোৱা এইটো আমি লিখিছো twice xy এটা যদি কোৱা হয় y ৰ হক কি y ক বাদ দি কি আছে 2 নহয় twice x হ'ব বুজিছনে x ৰ হক কি x ৰ হক কলে কি লিখিম আমি twice y লিখিম x ৰ হক twice y তাৰ মানে যাৰ হক কব তাক বাদ দিবা y ৰ হক কলে y ক বাদ দিয়া কি থাকিল twice x এবাৰ x ৰ হক কলে x ক বাদ দিয়া কি থাকিব 2y মানে x ৰ হক কি হ'ব আমাৰ twice y আৰু y ৰ হক হ'ব কি আমাৰ twice x y ৰ হক হ'ব twice x স্কয়ার দিলে কিউব দিলে x² ৰ হক কি twice y কিউব x² ৰ হক কি twice y কিউব বুজিছ না বনাই আৰু y কিউবৰ হক কি হ'ব twice x² এখিনি হক কোৱা হয় বুজিছ না নহলে এইবাৰ এইটো ক্ষেত্ৰত চোৱা আমাৰ তিনিটা পদৰ ভিতৰত যেটো প্ৰথম পদ আছে তাত কি আছে x² আছে হয় না নহয় আৰু সংখ্যা কি আছে 9 আছে এই দুটা বা তিনিটা বস্তু পূৰণ হৈ আছে 9 * x * x তো আমি কব পাৰো 3 * 3 * x * x কব পাৰিম নে নোৱাৰিম পাৰিম এই গোটেইখিনি মিলি কি হৈছে এটা পদ হৈছে কাৰণ ইয়াক কাৰ দ্বাৰা পৃথক কৰা হৈছে যোগ চিহ্নৰ দ্বাৰা যোগ আৰু বিয়োগৰ দ্বাৰা পৃথক হৈ থাকিলে আমি তাক কি বুলি কম পদ বুলি কম এইটো হল এটা পদ এইটো হল এটা পদ এইটো হল এটা পদ কেইটা পদ আছে তোমালোকে পাইছিলা 9ত পাইছো এনেকৈ যদি এটাতকৈ বেছি পদ থাকে একচুয়ালি এক পদ এটা বহুপদ বুজিছো এনেকৈ যদি বেছি পদ থাকে তাক কি কোৱা হৈছিল বহুপদ বুলি কোৱা হৈছিল হয় না নহয় পাইছিলা 9ত যদি কেতিয়াবা দুটা পদ থাকে আমি তাক দ্বিপদ বুলি কওঁ এটা পদ থাকিলে তাক আমি এক পদ বুলি কওঁ বুজিছনে তাৰ পদ গলে আমি বহুপদ বুলি কৈ থাকো গতিকে এতিয়া এক পদ এটা বহুপদ কেনেকৈ চাবা ধৰিলা মই এইটো কেই পদ লিখা হৈছে এটা পদ লিখা হৈছে যোগ চিহ্ন দি মই 0 লিখি দিলো বিয়োগ 0 কৰিলো যোগ 0 কৰিলো কি হ'ব এটা এটা পদ এটা এটা পদ এটা এটা পদ এটা এটা পদ হয় না নহয় কিন্তু ইয়াৰ आंसर কি x এক পদ এটা কি হয় বহুপদ হয় এক পদ এটা বহুপদ হয় বুজিছনে বনাই পাইছো এইবাৰ এই বহুপদটো আমাৰ কেইটা পদ আছে তিনিটা পদ আছে হয় না তেনে আমি যদি তে কমন লব যাও প্ৰথমে দুটা পৰা আমি x বা সংখ্যা কমন লব পাৰিম লাষ্টটো আমাৰ খালি থাকিব না খালি থাকিব যদি এই ফালৰ পৰা লও আমি 3 কমন 4 কমন লব পাৰিম নে এই প্ৰথমটো খালি থাকিব সেই কাৰণে ইয়াক কি কৰো আমি ইয়াত তিনিটা পদ আছে ইয়াক বনাম চাৰিটা পদ কেইটা পদ বনাম চাৰিটা বনাই প্ৰথম দুটাত কমন লম সেকেন্ড দুটাত কমন লম বুজিছনে ফাইনে এনেকৈ যেতিয়া আমি মাজৰ পদটো কোনটো পদ ভাঙা হ'ব মাজৰ পদটোক ভাঙি দিম আৰু মাজৰ পদটোক এনেকৈ বিভাজন কৰি দিয়া কাৰণে ইয়াক কোৱা হয় কি মধ্যপদ বিভাজন পদ্ধতি মানে ইয়াক কি কৰিম আমি মাজৰ পদটোক আগত ভাঙি দুটা টুকুৰা কৰি লম আৰু তাৰপিছত কি কৰিম উৎপাদক বিশ্লেষণ কৰিম বুজিছনে ফাইনে মধ্যপদ মাজৰ পদটো কি কৰা হ'ব ভাঙি দিয়া হ'ব এটা ইয়াক ভাঙি সো আমি 12 কেনেকৈ বনাব পাৰো 12 ক আমি লিখিব পাৰো 2 + 10 পাৰিম নে নোৱাৰিম 10 + 2 লিখিব পাৰিম নে নোৱাৰিম মই শিকাইছো তোমালোকক পদ্ধতিটো কেনেকৈ কৰিবা যাতে বাকি ম্যাথছ বিলাক কৰিব পাৰা চা প্ৰথমে কি কৰিবা x² হক কি আছে 9 ইয়াতে 9 লিখি ললা হৈছে আৰু এই লাষ্টত যেটো আমাৰ ধ্ৰুব সংখ্যা থাকিব মানে ইয়াৰ লগত x বা y নাথাকে এই দুটা পূৰণ কৰি দিম কিমান হল আমাৰ
36 হব কিমান হব 4 9 গুণ 36 হব হবনে নহয় এই 36ক তুমি কি কৰিবা ডিভাইড কৰি যাও মৌলিক উৎপাদকৰণ কৰি যাও কিৰে যিকোনো সংখ্যাৰ যিবিলাকেৰে হৰণ যায় আমি 2 ৰে হৰণ যাবনে কেইবাৰ গল একবাৰ আৰু 8 বাৰ আকৌ 2 ৰে গলে 18ক 9 বাৰ 3 দি হৰণ কৰিলে 3 বাৰ এতে তুমি যিমান কেটা সংখ্যা নোপোৱা কিয় ভাগ বনাব লাগিব মাত্ৰ দুটা কেটা বনাব লাগিব মাত্ৰ দুটা ভাগ বনাম এতিয়া পূৰণ কৰিলে 36 আমি পাম ঠিক আছে এটোত প্ৰবলেম নাই পূৰণ কৰিলে 36 পাই যাম কিন্তু ইয়াতে যোগ কৰাৰ পিছত যাতে তুমি কি পোৱা 12 পোৱা যোগ কৰিলে কি পাব লাগিব আমি 12 পাব লাগিব যদি যোগ কৰি 12 পায় এটাই কন্ডিশন পাবা আৰু সেই সংখ্যাখিনি ললে আমাৰ কি হ'ব ইয়াক সমানে ভাগ কৰা হ'ব উৎপাদক বিশ্লেষণ হৈ যাব কি কৈছো মই যে এই x² ৰ সহগ আৰু ধ্ৰুবক পদ কি কৰিম পূৰণ কৰিম কিমান পাইছো এটো ক্ষেত্ৰত 36 পাইছো ইয়াক কি কৰিম আমি এনেকৈ হৰণ কৰিম হৰণ কৰাৰ পিছত যিমান কেটা সংখ্যা আমি পাও ইয়াক কেটা পাও আছে এটা দুটা তিনটা চাৰিটা পাও আছে আমি 4 ভাগত নকৰো কেটা ভাগ কৰিম দুটা ভাগ কৰিম আৰু সেই দুটা ভাগ যোগ কৰিলে যাতে মাজৰ পদৰ সমান হয় যোগ কৰিলে যাতে মাজৰ পদৰ সমান হয় এইটোকে কোৱা হয় কি মধ্যপদ বিভাজনৰ দ্বাৰা কৰা উৎপাদক বিশ্লেষণ বুজিছনে নপোৱা নাই এটা কেনেকৈ হ'ব চোৱা যদি তুমি এই দুটা লোৱা 2 2 গুণে 4 2 2 গুণে 4 আৰু 3 3 গুণ 4 যোগ 9 কিমান হ'ব 13 4 যোগ 9 কিমান হ'ব 13 12 হোৱা নাই তাৰমানে আমি এনেকৈ লব নোৱাৰো এটা আৰু এটা বেলেগ পদ্ধতি চোৱা যে আৰু বেলেগৰ লগত সম্পৰ্ক কৰি চাম 2 ৰ লগত 3 কৰা কিমান হ'ব 2 3 গুণ আৰু এই 2 ৰ লগত এই 3 কৰিলে এবাৰ কিমান হল 6 যোগ 6 সমান কিমান হল মিলিছে না বুজি পাইছ না ধৰিব পাৰিছ না নাই কাৰণ এটা আমাৰ আৰু কন্ডিশন হ'ব পাৰে বহুত হ'ব পাৰে কাৰণ এটো সৰু সংখ্যাৰ কাৰণে 4টা পালো যদি আৰু ডাঙৰ সংখ্যা থাকে তেতে কি হ'ব পাৰে বহুত কেটা ইয়াতে হ'ব পাৰে ইয়াৰ পৰা আমি কি কৰিম যিমান কেটা নহক কিয় যেনেকৈ ইয়াতে দুটা কন্ডিশন হল হৈছে না হোৱা নাই 13 হৈছে এটাত 12 হৈছে হয়নে নহয় গতিকে আমি এইটো লব পাৰিম নেকি নোৱাৰো আমি কোনটো লম এইটো লম ইয়াতে 6 ৰ লগত কি কৰিম এটা x লগ লগাই দিম ইয়াতে x আছে এই 6 ৰ লগত কি কৰিম এটা x লগ লগাই দিম ক্লাস 9 ত তোমালোকক এনেকৈ শিকাইছিল চা মই দেখাই দিছো 9x² + 12 মানে কি হল 6 + 6 লগত কি কৰিব x + 4 পাইছ না বুজি ইয়াক ভাঙিলে আকৌ কি পাবা 9x² + 6 * x মানে 6x + 6 * x মানে 6x + 4 পাইছ না বুজি এটা এই লাইন আমি নিলিখো কাৰণ 10 পাইছো তোমালোকে ক্লাস হয় নহয় এই লাইন লিখি আমি টাইম কিয় লস কৰিম আমি গম পালো কি হৈছে 6 6 হয় না 6x + 6x লিখি দিম পাইছ না বুজি নপোৱা নাই পাইছ এইবাৰ এই বস্তুখিনিয়ে আমি যেতিয়া কমন লব যাম প্ৰথম দুটাৰ পৰা কমন লম কি কমন আহে তাৰপিছত দ্বিতীয় দুটাৰ পৰা কমন লম কি কমন আহিব চোৱাচোন এই 9 আৰু 6 কি সংখ্যাৰে হৰণ যাব দুটাকে কি সংখ্যাৰে হৰণ যাব 3 ৰে হৰণ যাব তাহলে 3 কমন লব পাৰিম নে নোৱাৰিম লগত কি আছে x আছে না নাই x কমন লব পাৰিম নে নোৱাৰিম পাৰিম তাহলে কি কমন লৈছো আমি thrice x কমন লৈছো পাইছ 3 দি 9 হৰণ কৰি দিয়া 3 3 গুণ 9 এই 3 ইয়াতে বহাই দিবা x এ দি x² হৰণ কৰিলে তোমালোকক আগৰ ক্লাছত শিকাইছিল a to the power m divided by a to the power n কি আছিল a to the power m minus n বুজিছনে ইয়াতে এই ওপৰত হৈছে x² তলত আছে কি x x এ দি x² হৰণ কৰিম ইয়াৰ মাত্ৰা কিমান আছে 2 আৰু ইয়াৰ মাত্ৰা কিমান আছে 1 হৰণ কৰিছে মানে বিয়োগ হ'ব তাহলে 2 ৰ পৰা 1 গলে কি থাকিব 1 তাহলে x ৰ ওপৰত মাত্ৰা 1 থাকিব 1 থাকিলে আমি নিলিখো বুজিছনে পোৱা নাই পাইছ ইয়াৰ পিছত চোৱা ইয়াৰ পৰা কি আছে 3 দি 2 6 হৰণ কৰিলে কেইবাৰ যাব কি চিন আছে যোগ চিন আছে যোগ 3 দি 6 হৰণ কৰিলে 2 বাৰ আৰু x এ দি x হৰণ কৰিলে একবাৰ লেখাৰ দৰকাৰ নাই পাইছ না বুজি এই দুটাত কি কমন আছে প্লাস আছে গোটে কেটাত প্লাস চিন দি ললো কিহেৰে হৰণ যাব ইয়াক আৰু ইয়াক 2 ৰে যাব 2 লোৱা কমন x এ লব পাৰিম নেকি কমন x কমন লব নোৱাৰো কিয় এটোত x নাই আছে নেকি তাহলে কি কৰিবা এবাৰ 2 দি 6 হৰণ কৰে 3 লগত কি আছিল x প্লাস 2 দি 4 হৰণ কৰিলে কেইবাৰ 2 বাৰ পাইছ না বুজি নপোৱা নাই আৰু যদি এনেকৈ ভাবি লোৱা 9 আছিল 3 আহিছে তাহলে 3 থাকিব x দুটা আছিল এটা আহিছে আৰু এটা আহিব ইয়াতে 3 * 2 মানে 6 3 আহিছে তাহলে বাকি থাকিল কি 2 x তো আহিছে এনেকৈ বুজি লব পাৰো
2 দি এক কৰিলে কি হ'ব 3 ডিভাইড কৰিলে হয় আৰু এটা 2 * 3 আছিল 2 গুছি আছে থাকিল কি 3x x 4 মানে 2 * 2 এটা 2 ইয়াতে আছে বাকি থাকিল কি 2 পাইছ না বুজি ইয়াতে চোৱা এই অংশখিনি আমি সমান পাইছো কি পাইছো কিবা হৈছে 5x + 2 এটো তো 5x + 2 কমন লব পাৰিম নে নোৱাৰিম এবাৰ 5x + 2 কমন লোৱা 5x + 2 হৈছে 5x + 2 কমন আহিল তেনে ইয়াতে কি আছে আমাৰ এক্সট্ৰা 5x তাৰপিছত কি আছে কি চিন আছে প্লাস তাৰপিছত এখিন আগত আহিলে থাকিল কি আমাৰ 2 হৈ গল নে আগত কিহত আছিল যোগত যোগ বা বিয়োগত থাকিব পাৰে কিন্তু এবাৰ কি হল আমাৰ এই ভিতৰৰ যোগ বিয়োগৰ কথা নহয় এইখিনি বুজাইছে এটা গ্ৰুপ এইখিনি বুজাইছে এটা গ্ৰুপ এই গ্ৰুপৰ লগত এই গ্ৰুপৰ কি হৈছে ব্ৰেকেট থাকা মানে পূৰণ হৈছে আৰু এনেকৈ পূৰণ হৈছে মানে উৎপাদকত লিখা হৈছে পূৰণ হৈছে মানে উৎপাদকত লিখা হৈছে এই কাৰণে ইয়াক কি কম আমি ইয়াৰ উৎপাদক বিশ্লেষণ হ'ব এইখিনি বুজি হৈছে নে নপোৱা নাই পাইছো কৰিব পাৰিবা এনেকৈ হা পাৰিবা পাৰিবা ঠিক আছে এটা কৰাচোন এনেকৈ এটা কৰি দিয়া লিখি লোৱা আগত মই দিম দিয়া হৈছে এইবাৰ এইটো কৰা twice x square plus 7x plus 3 এইটো কৰি দিয়া মোক হৈছে লেখা হৈছে চাই লো একবাৰ চাই লো এটা হা চোৱা কি কৰা হৈছে প্ৰথমতে আমি যদি এটা চাব যাও কি হ'ব 2 * 3 মানে 6 হ'ব 6ক 6 ৰে হৰণ কৰিলে কেইবাৰ যাব একবাৰ যদি 2 দি কৰা কৰিব পাৰা হয় না এটা সো আমি এই দুটো অংশ যোগ কৰিলে 7 পাম নে নাপাম পাম পূৰণ কৰিলে 6 পাম নে নাপাম পূৰণ কৰিলে হ'ব এটো খাটাং হ'ব 100% বুজিছা কিন্তু যোগ কৰাৰ সময়ত কম বেছি হ'ব পাৰে তোমালোকে এটো বনাই লব লাগিব এতিয়া যদি তুমি 2 দি হৰণ কৰি দিলা হয় চোৱা 2 দিলে 3 বাৰ এইখিনি ৰাখিলে নহব কাৰণ 2 3 * 6 ঠিক আছে যোগ কৰিলে কিমান হ'ব 5 আমাৰ আছে কিমান ইয়াতে 7 তেনেহলে এনেকুৱা কন্ডিশন পালে আৰু এটা 3 দি হৰণ কৰিলে কি হল এবাৰ 2 3 * 6 6 + 1 7 আৰু এইফালে পৰা চলে 2 3 * 3 3 + 2 5 5টো নহব আমাৰ কোনটো হ'ব 7টো হ'ব বুজিছে নে ডাঙৰ থাকিলে তেতিয়া আৰু একবাৰ হৰণ কৰি দিবা এক লৈকে ওলাই দিবা হ'ব পাইছো বুজি তাহলে এবাৰ এই 7ক আমি কিছে ভাগ কৰিম 6x আৰু এটা x ত ভাগ কৰি দিম কি লিখিম এবাৰ আমি twice x² plus 7x ক দুটা ভাগত ভাগ কৰিব লাগিব এটা হ'ব কিমান x 6x আৰু এটা হ'ব কিমান x 1x মানে x 1x মানে x একটা আমি লিখো এবাৰ ভাবিছো 6টা x আছে ইয়াতে কেইটা x আছে এটা x আছে যোগ কৰিলে কিমান হ'ব 7টা x আছে না হোৱা নাই এক ভাঙি দিছো মাজৰটো এই কাৰণে কি কোৱা হয় মধ্যপদ বিভাজন নীতি বুলি কোৱা হয় বা পদ্ধতি লগত আৰু কি আছে +3 লিখিছো না লিখা নাই এবাৰ সব প্ৰথম দুটা পৰা কমন লোৱা কি কমন আছে ইয়াতে 2 আছে ইয়াতে 2 আছে না নাই গোটেইকেইটাক 2 ৰে হৰণ যাব এই দুটা 2 কমন লৈছো x ইয়াতে আছে x কমন লৈছো পাইছো বুজি এটো ব্ৰেকেট স্টার্ট কমন লোৱাৰ পিছত কি কৰিম ব্ৰেকেট স্টার্ট কৰিম এবাৰ সব 2 আহিল x আহিল ইয়াতে কিমান থাকিল আৰু কেইটা x থাকিব সেই এটা x আমি ইয়াতে লিখি দিম x অথবা 2 ৰে ডিভাইড কৰিলে 1 নিলিখো x এ দি x² ডিভাইড কৰিলে x যেনেকৈ বুজি পোৱা তেনেকৈ কৰিবা এবাৰ এটুত কি হ'ব 2 দি 6 ক ডিভাইড কৰিলে 3 x তো আছিল x গুছি আহিছে না লাগে এইবাৰ এইখিনিত কমন আছে নেকি কিবা এক আছে না থাকিলে মানে কি আছে এক আছে ইয়াতেও এক আছে ইয়াতেও এক পূরণ হয়েছে এই কারণে আমি +1 লম বুঝিছো নে এবার 1 যেতিয়া লইছে 1 গুছি আহিল থাকিল কি x প্লাস ইয়াতে কি থাকিল 3 পাইছো না বুঝি দুইটাতে x + 3 মিল আছে x + 3 ইয়াতে আছে না দুইটা পৰা কমন লইছো কমন লোৱাৰ লগে লগে ব্র্যাকেট স্টার্ট কৰিম হল এই কমন পার্ট তো এটা আহি গল বাকি থাকিল কি আমার 2x আর ইয়ার কমন পার্ট আহি গল থাকিল কি আমার +1 আসিল কি আগত জগত এবার কি হল পূরণ প্রকাশ হল তার মানে উৎপাদক বিশ্লেষণ হয়ে গল পারিবা না করিব পারিবা 1 নম্বরটো করা সারির 1 নম্বরটো করা সারির 1 নম্বরটো করা কে দিছে সারির 1 নম্বর সারির 1 নম্বর কে দিছে 4x² plus 12x plus 9
এইটো কৰাচোন কি হয় 4 ৰ 1 নম্বৰ কৰা এইটো মই কৰি যে তো নিচিনা সেম আছে তোমালোক তো কৰিছা হয় নহয় তথাপি চাইলো আৰু একবাৰ কেনেকৈ হয় কি কৰিছিলা এই দুটা ভাঙিলে পূৰণ কৰিলে 36 হয় 36ক এনেকৈ ভাগ কৰা যাতে যোগ কৰিলে কি পোৱা যায় 12 পোৱা যায় কিমান কিমান পাইছা কিমান কিমান পাইছা 6x 6x কাৰণ 6 6 গুণ 36 6 যোগ 6 12 বুজিছনে এতিয়া ইয়াক এনেকৈ লিখি দিয়া 4x² প্লাস মাজৰ পদ কি আছিল 12 আমাৰ টোটাল পদ কিমান আছিল তিনিটা এবাৰ কেইটা হ'ব লাগিব চাৰিটা এই কাৰণে কি কৰিম আমি 6x আৰু 6x ক কি কৰিছো ভাঙি দিছো কাক ভাঙি দিছো 12x মানে 12x ক ভাঙি দিছো এবাৰ ইয়াৰ পৰা কমন ল এই দুটাৰ পৰা কি কমন আছে কি আহিব ফাৰ্ষ্টত সংখ্যাত আহিব 2 আৰু চলকত আহিব x twice x হলনে ইয়াক 2 ৰ দ্বাৰা 4 ক ডিভাইড কৰিলে 2 হ'ব x ৰ দ্বাৰা x² ক হৰণ কৰিলে x হ'ব এনেকৈ যদি টান পোৱা তাহলে 4 আছিল 2 আহিছে থাকিব কি 2 x দুটা পূৰণ হৈছিল এটা আহিছে আৰু এটা থাকিব পাইছে বুজি কি চিন আছে এবাৰ প্লাস ইয়াতে 6 মানে কি 2 * 3 2 * 3 কি আহিছে ইয়াৰ পৰা 2 এনে থাকিব কি 3 লগত x আছিল x তো আগতে গুছি গৈছে এবাৰ এই দুটাৰ পৰা কমন লোৱা প্লাস কি হ'ব কি কমন হ'ব 3 কারণ ইয়াতে 3 ৰে ডিভাইড যাব ইয়াকো 3 ৰে ডিভাইড যাব এই কাৰণে 3 কমন পাইছনে বুজি 3 দি 6 ক ডিভাইড কৰিলে দুই বাৰ লগত কি আছে x এতে 3 দ্বাৰা 9 ক ডিভাইড কৰিলে 3 3 3 জাৰ 9 3 3 জাৰ 9 এবাৰ এই বস্তুখিনি কি হ'ব মিলিবই তোমালোকৰ যিবিলাক গণিত দিয়া থাকিব ম্যাক্সিমামত মিলিবই উৎপাদক বিশ্লেষণ কৰিব দিলে মিলিব ঠিক আছে এইখিনি মিলিবই এবাৰ মিলিছে না মিলিছে লৈ ল 2x + 3 এইখিনি কমনত আহিল তা মানে বাকি কি থাকিল ইয়াৰ আগত 2x ইয়াৰ আগত কি থাকিল +3 পূৰণত প্ৰকাশ হলনে মানে ইয়াৰ উৎপাদক বিশ্লেষণ এইখিনি ইয়াৰ উৎপাদক বিশ্লেষণ এইখিনি পাইছনে বুজি পাইছো কৰিব পাৰিবা ঘৰত কৰি আনিবা এইখিনি হা নৰা এতিয়া মাইনাস টকা এটা মই দেখাই দিছো মাইনাস টকা কি আছে 1 নম্বৰটোত মাইনাস আছে চ 1 নম্বৰত কি আছে মাইনাস কি আছে y² - 5y - 36 মানে একটু কৰি দিছো চ কি দিছে 8 নম্বৰ y² - 5y - 36 অব ডাঙৰ নে পূৰণ কৰি বহাই দিয়া কিমান হ'ব ইয়াৰ আগত কেছে হক 1 1 আৰু 36 কৰিলে -36 থাকিব হয়নে নহয় হৰণ কৰি দিয়া 2 দি দিলে কিমান বাৰ যাব 18 বাৰ মাইনাস হয়নে নহয় 2 দি দিলে 9 বাৰ আমাৰ হ'ব লাগিব কিমান -5 হয়নে নহয় এবাৰ চোৱাচোন এইখিনি কৰিলে কিমান হ'ব 2 দুগুণে 4 আৰু ইয়াতে কিমান আছে -9 4 বিয়োগ 9 সমান -5 মিলিছে না না মিলা নাই যিকোনো পদ্ধতিতে হক এইখিনি যাতে যোগ কৰিলে কি হ'ব তোমাৰ -5 আহে আহিছে না আমাৰ এবাৰ না নাই আৰু যদি হৰণ কৰি যোৱা তেতিয়া পাবা ডাঙৰ কথা নহয় 3 ৰ দ্বাৰা কৰিলে 3 এতিয়া এই দুটা কৰিলে কি পাম আমি -6 + 6 0 হ'ব নহয় আমাৰ বুজিছনে পোৱা নাই চাইলা এনেকুৱা হলে কি হলতেন তুমি যদি এনেকৈ আৰু ডিভাইড কৰি যোৱা তেতিয়া কি পাবা এইখিনিত চাইলা যে মই কি কৰিছো এইখিনি কৰিলো কিমান হল +6 আৰু এটো কৰিলে -6 +6 - 6 মানে কি 0 আমি লিখিব নোৱাৰো আৰু চোৱা এইখিনি যদি লও আমি তিনিটা কিমান হ'ব 4 4 3 গুণ 12 12 বিয়োগ 3 সমান কিমান হ'ব 9 9 নাই আমাৰ এটো কন্ডিশন নহয় এনেকৈ এটা কন্ডিশনে মিলিব কি হৈছিল আমাৰ এটো যে এখানে যদি আমি লও 2 2 জাৰ 4 আৰু 3 3 জাৰ -9 4 ৰ পৰা 9 মাইনাস হলে -5 -5 হৈছে না নহয় নাই হৈছে এনেকৈ আমি এতে কেইটা ভাগত লব লাগিব দুটা ভাগত কৰিম এটা হ'ব কি 4x 4y আৰু এটা কি হ'ব -9y 4y - 9y যেটো লেখা এটো আগত লিখিলে হ'ব এটো আগত লিখিলে হ'ব কোনো প্ৰবলেম নাই এটা আগত লিখিলে হল ঠিক আছে -9y + 4y লিখবা পারবা আৰু যদি কোৱা 4y - 9y লিখিম একে কথা হ'ব লেভেল লিখিলো y² - কি লিখিম 9y
প্লাস কি লিখিম 4y কারণ 4 টু প্লাস আছিল -36 হৈছে নে হোৱা নাই এই দুটাত কমন কি আছে কমন সোয়া তাৰপিছত লিখি লবা লিখিব তো মই টাইম দিওয়ে তাতে কি লিখাৰ ইমান ব্যস্ত হৈছে বুজিলা দুটাত কমন কি হ'ব y লৈ যোৱা কি থাকিব ইয়াতে y মাইনাস y তো গুছি আহি থাকিল কি 9 হৈছে এবাৰ এইখিনিত চোৱা কি কমন আছে হা 4 ইয়াতে আছে 4 লৈ যোৱা 4 লৈ গলে কি থাকিল y হয়নে আৰু ইয়াতে কি আছে মাইনাস মানে মই কি কৈছিলো মাইনাস ইনটু প্লাস হৈ থাকে হয়নে নহয় এই প্লাস টো ইয়াতে আহি গৈছে থাকিল কেইবাৰ মাইনাস 4 দি 30 হৰণ কৰিলে কেইবাৰ মিলিছে না y - 9 এই দুটা কমন লৈ আহিবা হল আৰু ইয়াৰ আগত কি আছিল হৈছে এনসারত ইয়াক আগত থাকিব পাৰে ই পিছত থাকিব পাৰে প্ৰবলেম নাই মানে y + 4 তাৰপিছত আকৌ y - 9 থাকিব পাৰে ডাঙৰ কথা নহয় এবাৰ লিখি লোৱা এটো হল এবাৰ চোৱা আমাৰ এই 4 নম্বৰতে 5 আৰু 6 ত এটা ম্যাথ আছে দুটা ম্যাথ আছে 5 6 এবিলাক তোমালোকে জানা মই এটা কৰি দিম ইয়াৰ পৰা যেটো কৰিব কোৱা হেতু কৰি দিম বাকিখিনি নিজে কৰিবা এইটো ফৰ্মুলা জানানে না জানা a² - b² মানে কি আছিল a² - b² মানে কি আছিল a + b * a - b লিখি লোৱা তোমালোকে a + b * a - b হৈছে না এনেকৈ এটা লিখি লোৱা মেমৰাইজ কৰিবা আৰু কিছুমান আছিল a² + a + b হোল² এবিলাক মুখস্থ আছে না নাই কৰি লবা কিউব লৈকে কৰি লবা কমসে কম কিউব লৈকে কৰি লবা আৰু এটা আছে a³ - b³ ইয়াকো লাগিব হৈছে লিখা হৈছে নহয় নাই তাৰমানে চাবা যদি কৰবাত আমাক এনেকৈ দিয়া থাকে 3x - 2y বুজিছনে আৰু এক ঠাইত লিখা আছে এনেকৈ 3x + 2y পাইছা বুজি যদি এনেকৈ লিখা থাকে তাহলে তুমি ভালকৈ লক্ষ্য কৰা ইয়াৰ প্ৰথম অংশ কি আছে 3x ইয়াৰ কি আছে ইয়াৰ সেকেন্ড অংশ কি আছে ইয়াতে খালি মাজত এটা মাইনাস এটা প্লাস যদি এটো প্লাস হলে তেনহলে আমাৰ হবে এটো x + 3x + 2y হোল স্কয়ার কারণ দুইবার আছে দুইবার পূরণ হলে স্কয়ার হয় হয় না এটা এটাত তো প্লাস আর এটাত মাইনাস আছে দুইটাত মাইনাস থাকিলেও কি হবে আমার স্কয়ার হবে মাইনাস থাকিলেও স্কয়ার হবে কিন্তু এবার কি আছে আমার এটাত প্লাস এটাত মাইনাস এই আগৰটো মাইনাস থাকক বা প্লাস থাকক কথা নাই আমার ফর্মুলা কি হৈ যাব যে প্রথম যেটো অংশ আছে তার স্কয়ার আর দ্বিতীয় যেটো অংশ আছে তার স্কয়ার মাজত এটা মাইনাস চিন আহিব আগৰটো প্লাস থাকিলে মাইনাস আহিব পিছৰটো প্লাস থাকিলে মাইনাস আহিব তাহলে কি হবে এটা आंसर 3x হোল স্কয়ার মাইনাস 2y হোল স্কয়ার কিয় এটো হল a এটো হল b a - b ইয়াতেও কি a + b হৈছে না কি হবে আমার a² - b² তাহলে এর জায়গাত কি আছে এবার 3x এখানে 3x লিখি উপৰত কি দিছো স্কয়ার খালি অনলি x ক স্কয়ার নিদিবা যদি এনেকে কোনোবাই লিখো এটো ভুল হ'ব 3x দুটো একেলগে আছে না দুটাক মিলি স্কয়ার দিব লাগিব এটো কারেক্ট এটো কাটা যাব পাইছ না বুজি ইয়াৰ পিছত আমি চালু কি আছে মাইনাস বহাই দিলো 20 জায়গাত কি আছে 2y দুটো আছে একেলগে ব্র্যাকেট দি স্কয়ার দিব লাগিব হয় না যদি 2y স্কয়ার লিখা কাটা যাব 2y হোল স্কয়ার দিব লাগিব 2y হোল স্কয়ার 2y স্কয়ার হ'ব y স্কয়ার হ'ব বুঝিছনে তাহলে এইটো ফর্মুলা মনত রাখিবা a² - b² = a + b * a - b আর উল্টা ফলৰ পৰা হ'ব পাৰে a + b * a - b = a² - b² a - b * a + b = a² - b² মুখস্থ কৰি লবা একদম পটপটিয়া কৰি হৈছে এর 5 নাম্বার চা কি কৈছে 5 নাম্বার চা কি কৈছে 5 নাম্বার দিম না 4 নাম্বার করে দিম 6 নাম্বার করে দিম 4 এর 5 আছে সব 4 এর 5 6 4 এর 5 6 কোনটো করে দিম কোয়া একে দেওটা 6 6ত কি দি আছে l + m হোল স্কয়ার মাইনাস l - m
হোল স্কয়াৰ হয়নে অলপ আগত দিলো তোমালোকক a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কি হয় a প্লাছ b ইনটু a মাইনাছ b ইয়াতে কি হিচাপে আছে পদ দুটা বিয়োগ বিয়োগ আৰু ইয়াতে কি হিচাপে আছে আমাৰ তাহলে এটা উৎপাদক বিশ্লেষণ হল না নাই তাহলে এইটো এটলত মিলিছে না এর জায়গাত কি আছে l প্লাস m এর জায়গাত l প্লাস m b এর জায়গাত l মাইনাস m তাহলে এটো a এটো b আমি এটো চাই মনে মনে ভাবি লব লাগিব a স্কয়ার মাইনাস b স্কয়ার ফর্মুলাত পৰিছে a স্কয়ার মাইনাস b স্কয়ার মানে কি a প্লাস b ইনটু a মাইনাস b a প্লাস হোল ইনটু a মাইনাস b হোল হয় না হয় না নহয় পাইছো বুজি তাহলে এইটো আমি এই ফর্মুলাত এতিয়া বহাই দিব লাগিব কাৰণ তুমি গম পালা যে এইটো কি হৈছে a হৈছে মনে মনে ই কি হৈছে মনে মনে b a স্কয়ার মাইনাস b স্কয়ার মানে কি a প্লাস b ব্র্যাকেট দেই পিছত अगेन ব্র্যাকেট স্টার্ট করি a মাইনাস b তাহলে এখানে কি আছে আমার a আর এখানে b কি হবে আমার ফর্মুলা মতে আমি দুটা ব্র্যাকেট ইউজ করিম কারণ ইয়াতে ব্র্যাকেট অলরেডি দিয়া আছে বুঝিছ না এটা এর জায়গাত কি হবে l প্লাস m আমার ফর্মুলা কি a প্লাস b এটু আকো a প্লাস b না হইবা বুঝিছ না এইখিনি a আহিল প্লাস b মানে কোনখিনি l মাইনাস m পাইছ না ব্র্যাকেট ক্লোজ করে দিল ঠিক আছে a প্লাস b হল আৰু কি আছে আমাৰ পিছত a মাইনাস b নহলে আকো কি লিখিব লাগিব আমি এর জায়গাত কি হ'ব l প্লাস m মাইনাস b এর জায়গাত কি হ'ব l মাইনাস m পাইছ না বুজি চ এইখিনি ভিতৰত যোগ আছে এইখিনি ভিতৰত বিয়োগ আছে হয়নে তাৰ মানে a প্লাস b a মাইনাস b বুজিছ কিন্তু এইখিনিৰ লগত আৰু এইখিনিৰ লগত তুলনা কৰিলে আমি কি পাম মাজত পূৰণ হৈ আছে তানে উৎপাদক বিশ্লেষণ আমাৰ অলৰেডি হৈ গৈছে কিন্তু আমি এতিয়া অলপ কি কৰিম ইয়াক সৰল কৰিম কি কৰিম বুজি পাইছ না এইখিনি বস্তু আরেকবার বুঝাই দিম দিয়া কৰাৰ পিছত এবাৰ ইয়াতে চ মাজত চ এইখিনি যদি আমি ব্র্যাকেট উঠাই দিও কি হ'ব l প্লাস m ইয়াতে কি হ'ব প্লাস ইনটু প্লাস মানে প্লাস আর প্লাস ইনটু মাইনাস মানে গাইছো প্লাস ইনটু মাইনাস অপোজিট হইছে মাইনাস হ'ব মাইনাস m হল এবার এইখিনির ভিতরে তো ছ এনে কই l প্লাস m মাইনাস ইনটু প্লাস কি হ'ব মাইনাস ইনটু প্লাস মাইনাস l মাইনাস ইনটু মাইনাস প্লাস পাইছ না বুজি এটা সেকেন্ড ব্র্যাকেট নিদিম ফার্স্ট ব্র্যাকেট ইউজ করিম চ m মাইনাস আছে m প্লাস আছে কাটা যাব নে l মাইনাস আছে l প্লাস আছে কাটা যাব নে তাহলে কি থাকিল আমার এখানে টুয়াইস l l l কি হবে প্লাস হলে 2 আহিব হয়নে নয় আর ইনটু হলে l স্কয়ার আহিলেতেন ইনটু করলে l স্কয়ার এটা কি আহিব আমার টুয়াইস l এখানে গল এটা এইখিনি চ কি হবে m plus m কি হবে টুয়াইস m মাজত কি চিন আছে এটো মানে ইনটু কি হবে আমার টুয়াইস m বলা না বুঝি সংখ্যা কেটা পূরণ করে দাও 2 2 4 l m মানে আর কি হল উৎপাদক বিশ্লেষণ করে আহি 4 lm পাই গলা যদি লেখা 2 * 2 * l * m আর 2 * 2 * lm একে কথা বুঝছ না বুঝিছ না পাও নাই ইয়ার উৎপাদক বিশ্লেষণ কি পাম 4 lm পাম আরেকবার দেখা দিম চ l প্লাস m মানে a বুঝাইছে l মাইনাস m মানে b বুঝাইছে তাহলে কি হইছে আমার এখানে a স্কয়ার মাইনাস b স্কয়ার এইটো ফর্মুলাত পৰিছে এই ফর্মুলা কি হয় a প্লাস b ইনটু a মাইনাস b হিসাবে থাকে হয় না নহয় এটা পাইছা তোমালোকে পাইছো এতিয়া ইয়াতে আমি কি কৰিম a প্লাস b ইনটু a মাইনাস b কৰিম a মানে কোনখিনি এইখিনি এর জায়গা বহাই দিছো প্লাস b মানে কোনখিনি এইখিনি বহাই দিছো মানে a প্লাস b এই প্রথম অংশ আমার কি হল সম্পূর্ণ হল এই প্রথম অংশ সম্পূর্ণ হল এইখিনি মানে ইয়াতে এইখিনি হইছে পাইছ না বুজি ইয়াৰ পিছত a মাইনাস b আছে अगेन স্টার্ট কৰিছো a মানে এইখিনি বহাই দিছো b মানে এইখিনি বহাই দিছো মাজত কি চিন আছে মাইনাস মাইনাস বহাই দিছো পাইছ বুজি হ্যাঁ পাইছ এবার ইয়াৰ পিছত চোৱা কি হল ইয়াতে আমি কি কৰিছো ব্র্যাকেট উঠাই দিছো কি হ'ব l প্লাস m প্লাস l ইনটু কৰিলে l হ'ব আৰু মাইনাস m হ'ব হৈছে ইয়াতে l প্লাস m ঠিকই আছে মাইনাস
ইনটু প্লাস মানে মাইনাস এল আর মাইনাস ইনটু মাইনাস মানে প্লাস এম পাইছো বুঝি ইয়াতে এম মাইনাস এম প্লাস কাটা যাব দুটা অপোজিট চিহ্ন হলে কাটা যাব এল আৰু এল কাটা যাব কি থাকিল ইয়াতে টুৱাইস এল ইয়াতে ইনটু ইনটু এখানে মিলি টুৱাইস এম এখানে কি হল 2 2 * 4 এল ইনটু এম মানে এলএম 4 এলএম পাইছো না বনাই পাইছে ইয়াৰ পিছত আমি 5 নম্বৰৰ এটা কৰি চাম 5 নম্বৰত চোৱা 5 নম্বৰত কি দিছে এক পদ ৰাখিৰে হৰণ কৰা আৰু তাৰ পিছতটো আছে দুই পদ ৰাখিৰে হৰণ কৰা না বহুপদৰে হৰণ কৰা 5 নম্বৰ চোৱা 5 নম্বৰৰ কি কোনটো কৰি দিম কোৱা কোৱা কি আছে 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 তাইছত ব্র্যাকেট দি আছে না কই হরণ y to the power 4 একটান নাই এক কি করিবা হরণৰ ৰূপত লিখিবা এনে কই ঠিক আছে thrice y to the power 8 minus 4y to the power 6 y to the power 6 লিখিছা plus 5y to the power 4 হৈছে এটা এইটো যে আমাৰ হৰণ আছে হৰণ মানে তলত বহিব y to the power 4 লিখি দিবা হল ইয়াৰ পিছত চোৱা কমন তো লব পাৰো তোমালোকে ওপৰৰ গটেখিনিত চোৱা কি কমন আছে y ওপৰৰ গটেখিনিত কি কমন আছে y আছে না আৰু কিবা আছে y কেইবাৰ আছে ইয়াত আছে 8 বাৰ ইয়াত আছে 6 বাৰ ইয়াত আছে 4 বাৰ তুমি কিমান বাৰ কমন লব পাৰিম দুবাৰ লব পাৰিম না আৰু লব পাৰিম y to the power 4 লব পাৰিম কাৰণ ইয়াতে y to the power 4 আছে না নাই ইয়াতে 4 আছে না নাই ইয়াতে 4 আছে না নাই গতে আমি কমন কি লম y to the power 4 স্টার্ট কৰি দিলো ইয়াতে 3 আছে ইয়াতে 3 নাই 3 আহি গল বুজিছা y to the power কি আছে ইয়াতে 8 আৰু আমি লৈছো কিমান তাহলে ডিভাইড কৰিলে কি হয় কমি যায় না বাঢ়ি যায় তাহলে 8 ৰ পৰা 4 কমাই দিয়া কি হ'ব পাইছো না বুজি 8 আছিল 4টা বাদ যাব মাইনাস কি আছে এবাৰ ইয়াতে 4 y কেইটা আছিল এবাৰ ইয়াতে কেইটা আছে কেইটা থাকিব এখানে ওপৰত 2 লিখিব লাগিব প্লাস আছে প্লাস এবাৰ কি আছে 5 y কিমান বাৰ আছে 4 বাৰ আহিছে না লাগে পাইছো না বুজি তলত কি আছে এইটো লগত এইটো কি হ'ব কি থাকিল আমাৰ এইটো आंसर পাইছো না বুজি 5 নম্বৰ যেনেকৈ দিয়া আছে 6 নম্বৰ একে 6 নম্বৰ একে ধৰণৰ আছে 7 নম্বৰৰ একে তথাপিও 7 নম্বৰৰ পৰা এটা কৰি দিম কোনটো কৰি দিম কোৱা 7 নম্বৰৰ পৰা কোনটো কৰি দিম কোৱা হাতৰ এক কোৱা কি আছে ইয়াতে 4u square plus 25u minus 21 আৰু ডিভাইড কি আছে u plus 7 এইখিনি আছে না এইখিনি আছে হয়নে এক কি কৰা এনে কৈ আগত বহাই লোৱা 4u square plus 25u minus 21 divided by u plus 7 হৈছে না এখানে লিখা এতিয়া সো আমি উপৰত কিবা কমন লব পাৰিছো নেকি পাৰিছো নেকি কমন পাৰা নাই হয়নে তাহলে তোমালোক যে কৈছিল যে ইয়াতে কেইটা পদ আছে এবাৰ তিনিটা পদ চাৰিটা বনাই ললে আমি কমন লব পাৰিম চাৰিটা বনাই ললে কমন লব পাৰিম তাহলে কি হ'ব 4 পূৰণ 21 কিমান হ'ব 84 হ'ব মাইনাস কিমান হ'ব মাইনাস 84 এক এনেকৈ ভাগ কৰিম যোগ কৰিলে যাতে কি পোৱা যায় 25 পোৱা যায় যাতে 25 পোৱা যায় বুজিছনে নপোৱা নাই অলপ ঠিক আছে দিলো গতিকে এবাৰ ইয়াক কি কৰা ডিভাইড কৰি দিয়া 2 ৰে কৰিলে কিমান হ'ব 4 বাৰ একো কৰা নহয় নেকি 2 ৰে 4 দুই বাৰ হয়নে হৈছে নেকি 25
হোৱা নাই আৰু যদি দিয়া হয় 2 এৰে কিমান হ'ব 21 বাৰ হয় নহয় এবাৰ হ'বনে কেনেকৈ হ'ব মাইনাস আছে না ইয়াতে চোৱাচোন ভালকে চাই লোৱা মাইনাস আছে নেকি মাইনাস আছে না মাইনাস 25u minus 21 হয়নে এবাৰ চোৱাচোন কি হৈছে আমাৰ কিমান হ'ল এখানে minus 21 21 এর লগত 4 করলে তো 25 নহয় অথবা 25 এর লগত -4 করলেও 25 হয় আমি আরো ডিভাইড কৰি চাম লাষ্টত যে যেটো পাও হেতু চাম চব 7 দি কৰিলে কিমান হ'ব 3 বার হয়নে এবাৰ ইয়াত আমি 4টা পার্ট পালো ইয়াত এনেকৈ মিলোৱা যাতে 25 হয় যোগ কৰিলে কি হ'ব লাগিব 25 চোৱাচোন এখানে কিমান হ'ব আমাৰ 2 2 গুণে 4 7 গুণ 28 হয়নে যোগ বিয়োগ 3 কিমান হ'ব হৈছে না 25 মিলিবই এটাই মিলিব বুজিছ না এবাৰ কি কৰিবা এটাত লিখিব লাগিব 28u আৰু এটাত লিখিব লাগিব -28u ওপৰত কি লিখিম আমি এবাৰ 4u² + 28u -30u -21 পাইছো না বুজি আর তলত কি আছে u + 7 হল এবার কমন লো ওপৰত কি কমন হ'ব এখানে পৰা 4u কমন হ'ব দুটা পৰা 4 আছে ইয়াতে u² আছে u আছে ইয়াতে কি হ'ব কমন 4u ইয়াতে কি থাকিব u + 7 7 4 গুণ 28u পাইছো না ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে মাইনাস কমন 3 আছে ইয়াতেও 3 আছে 3 কমন মাইনাস তা আহি গল 3 আহি গল থাকিল কি u মাইনাস তো গুছি আহিল কারণ মই তোমাক কৈছিল মাইনাস মানে কি থাকে মাইনাস ইনটু প্লাস থাকে হয়নে মাইনাস গুছি আহিল থাকিল কি প্লাস তাহলে কি থাকিব প্লাস 7 মাইনাস 3 আহিল প্লাস 7 তাতে রয়ে আছিল ইনটু হয় বুঝিছ না তলত u + 7 এবার উপৰত চোৱা কি হৈছে u + 7 কমন আছে আছে না নাই আছে তাৰপিছত কি আছে 4u - 3 u + 7 কমন লৈছো ইয়া থাকিল 4u ইয়া থাকিল -3 তলত কি আছে আমাৰ u + 7 তাহলে এটি লগত এটো কাটা যাব কি থাকিল আমাৰ 4u - কি থাকিব এবাৰ 4u - 3 ইকুয়াল 4u - 3 হৈছে ইয়াতে যেখানে ডিভাইড আছে তলত এনেকে লিখি লব পাৰা লিখি লোৱা আৰু নতুবা ইয়াক এনেকে দিব পাৰা u + 7 এই u + 7 এর লগত u + 7 কাটা এফালে কি থাকিব 4u - 3 থাকিব আৰু এটো ডিভাইড তলতে লিখা তোমালোকে u + 7 তোমালোকে এটা লিখিবা হ্যাঁ এটা লিখিবা বাকিখিনি ঘৰত কৰি নিবা যদি বাকিখিনি কৰি আনো তেনেহলে কালি আমি চেপ্টাৰ 1 স্টার্ট কৰিব পাৰিম চেপ্টাৰ 1 স্টার্ট কৰিব পাৰিম